নমস্কাৰ ট্ৰু অসমলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো যোৱা কেইদিনমানৰ পৰা অৰুণোদয় আঁচনিৰ ধন প্ৰদানৰ তাৰিখখনৰ লৈ বহুত আলোচনা চলি আছিল 17 ছেপ্টেম্বৰৰ পৰা তাৰিখ সলনি হৈ এতিয়া 25 ছেপ্টেম্বৰলৈ নিৰ্ধাৰণ কৰা হৈছে আজি আমি এই সন্দৰ্ভত বিতংভাৱে আলোচনা কৰিম কাৰ একাউণ্টত এইবাৰ টকা সোমাব কোনে কোনে এইবাৰ টকা নাপায় আৰু চৰকাৰে অৰুণোদয় আঁচনিৰ লৈ কি নতুন ঘোষণা কৰিছে ভিডিঅটো শেষলৈকে চাই থাকিব কিয়নো প্ৰতিটো খবৰ আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো হ'ল পূৰ্বে নিৰ্ধাৰিত 17 ছেপ্টেম্বৰৰ পৰিৱৰ্তে এইবাৰ 25 ছেপ্টেম্বৰত হিতাধিকাৰীসকলৰ একাউণ্টত অৰুণোদয় আঁচনিৰ ধন জমা হ'ব কিন্তু মন কৰিবলগীয়া কথাটো হ'ল এইবাৰ কেৱল নতুনকৈ অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীসকলৰ একাউণ্টতে কিস্তিৰ ধন সোমাব যিসকল নতুন হিতাধিকাৰীৰ নাম শেহতীয়া তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল তেওঁলোকে এই মাহৰ পৰা 1250 টকা লাভ কৰিব তাৰ মানে কি হ'ল যিসকল পুৰণি হিতাধিকাৰীয়ে বিগত সময়ত নিয়মীয়াকৈ অৰুণোদয়ৰ ধন লাভ কৰি আছে তেওঁলোকে এই 25 ছেপ্টেম্বৰত টকা লাভ নকৰে চৰকাৰে এই মাহটোত নতুন হিতাধিকাৰীসকলক আঁচনিখনৰ সৈতে জড়িত কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু চিন্তিত নহব অহা মাহৰ পৰা পুৰণি আৰু নতুন সকলো হিতাধিকাৰীয়ে একেলগে নিয়মীয়াকৈ টকা লাভ কৰিব কোনে কোনে এইবাৰ অৰুণোদয়ৰ টকা নাপায় এতিয়া আহো সেই সকলৰ কথালৈ যিসকলে এইবাৰ অৰুণোদয়ৰ টকা নাপায় আগতে কোৱা হ'ল যে সকলো পুৰণি হিতাধিকাৰীয়ে এই 25 ছেপ্টেম্বৰত টকা লাভ নকৰে চৰকাৰী সিদ্ধান্ত অনুসৰি এইবাৰৰ কিস্তি কেৱল নতুন হিতাধিকাৰীসকলৰ বাবেহে মুকলি কৰা হৈছে আনহাতে যিসকলৰ নাম অৰুণোদয় আঁচনিৰ যোগ্য তালিকাত নাই তেওঁলোকেও ধন লাভ নকৰিব লগতে যদি কোনো হিতাধিকাৰীৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত নহয় বা বেংক একাউণ্টটো নিষ্ক্ৰিয় হৈ আছে তেন্তে তেওঁলোকেও টকা লাভ কৰাত সমস্যা হ'ব পাৰে গতিকে আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লিংক সক্ৰিয় আছে নে নাই সেয়া নিশ্চিত কৰি লওক চৰকাৰে অৰুণোদয়ক লৈ কি নতুন ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ লৈ চৰকাৰে শেহতীয়াভাৱে দুটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এক ধনৰাশি বৃদ্ধি এইটো আপোনালোকে নিশ্চয় জানে যে অৰুণোদয়ৰ ধনৰাশি 1000 টকাৰ পৰা বৃদ্ধি কৰি 1250 টকা কৰা হৈছে এই বৰ্ধিত ধনৰাশি এতিয়া সকলো হিতাধিকাৰীয়ে লাভ কৰিব 2 নতুন হিতাধিকাৰীৰ অন্তৰ্ভুক্তি চৰকাৰে এইবাৰ প্ৰায় 8 লাখ নতুন যোগ্য পৰিয়ালক অৰুণোদয় আঁচনিৰ অধীনলৈ আনিছে ইয়াৰ ফলত মুঠ হিতাধিকাৰীৰ সংখ্যা প্ৰায় 27 লাখলৈ বৃদ্ধি পাব ই অসমৰ মহিলা সবলীকৰণৰ দিশত এক বৃহৎ পদক্ষেপ এই নতুন হিতাধিকাৰীসকলেই এইবাৰ 25 ছেপ্টেম্বৰত পোনপ্ৰথমে অৰুণোদয়ৰ ধন লাভ কৰিব 3 ভৱিষ্যতে ধনৰ পৰিমাণ বৃদ্ধিৰ ইংগিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা জনসভাত অৰুণোদয়ৰ ধনৰ পৰিমাণ ভৱিষ্যতে আৰু বৃদ্ধি কৰাৰ ইংগিত দিছে অৱশ্যে এই সম্পৰ্কে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই যদি তেনে কোনো নতুন ঘোষণা আহে ট্ৰু অসম চেনেলত আপোনালোকক জনোৱা হ'ব সাৱধানতা আৰু পৰামৰ্শ অৰুণোদয় আঁচনিৰ নামত কেতিয়াবা কিছু দুষ্ট চক্ৰই ঠগ প্ৰবঞ্চনা কৰাৰ চেষ্টা কৰে গতিকে কোনো অচিনাকি ব্যক্তিৰ সৈতে আপোনাৰ বেংক একাউণ্টৰ তথ্য এটিএম পিন বা অ'টিপি কেতিয়াও শ্বেয়াৰ নকৰিব যদি কোনো সমস্যা হয় পোনপটীয়াকৈ আপোনাৰ স্থানীয় পঞ্চায়ত বা পৌৰসভা কাৰ্যালয়ত যোগাযোগ কৰক আশা কৰো অৰুণোদয় আঁচনিৰ এই শেহতীয়া আপডেটসমূহ আপোনালোকে স্পষ্টকৈ বুজি পালে 25 ছেপ্টেম্বৰৰ এই ধন প্ৰদান প্ৰক্ৰিয়াই নতুন হিতাধিকাৰীসকলৰ মুখত হাঁহি বিৰিঙাব যদি এই ভিডিঅ'টো আপোনালোকৰ বাবে উপযোগী হ'ল বুলি ভাবে তেন্তে এটা লাইক কৰিব বন্ধু বান্ধৱী আৰু পৰিয়ালৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে সঠিক তথ্য লাভ কৰিব পাৰে আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্যপূৰ্ণ ভিডিঅ' চাই থাকিবলৈ ট্ৰু অসম চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব যাতে আমি নতুন ভিডিঅ' দিলে আপুনি লগে লগে নটিফিকেশ্যন পায় আজিৰ বাবে ইমানেই অতি শীঘ্ৰেই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে আমাৰ লগতে থাকক ধন্যবাদ জয় আই অসম